নামত বহুৱালি কৰি ক্ষমা খুজিলে আয়োজকে। মৰিগাঁৱৰ বৰগাবাৰীত বিকৃত ৰূপত পৰিৱেশন কৰা হৈছিল শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা। ধৰিত শিল অশালীন সাজ-সজ্জাৰে ল'ৰাৰ ৰাসত গোপী ৰূপত একাংশ উদণ্ডই ৰাস মণ্ডপত নৃত্য কৰি বিকৃত ৰূপত উপস্থাপন কৰিছিল ৰাসলীলা। এইদৰে নৃত্য কৰাৰ পাছতো একাংশ দৰ্শকে কিৰিলি পাৰি উৎসাহ যোগোৱাৰ লগতে একাংশই পুৰস্কৃত কৰিছিল তেনে লোকক। ৰাস ক্ৰীড়াৰ নামত এইদৰে বহুৱালি কৰি পুনৰবাৰ অসমীয়া সংস্কৃতিক অপমান কৰাৰ পাছতে সামাজিক মাধ্যমত কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল আৰু অৱশেষত উপায়হীন হৈ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে আয়োজকে। পৰম শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, যোৱাকালি মৰিগাঁও জিলাৰ বৰগাবাৰীত অনুষ্ঠিত হোৱা ল'ৰা ৰাস অনুষ্ঠিত হৈছিল, সেই ল'ৰা ৰাসত বিগত বছৰবোৰৰ দৰেও এই বছৰ আমি অনুষ্ঠিত কৰিছিলোঁ। আমাৰ সেই ৰাসত এটা বহুৱালি ওলোৱাৰ পৰম্পৰা আছিলে, মাজে মাজে ওলায়, কিন্তু কালি সেই বহুৱালিটো অলপ অশালীন হৈ গ'ল। তাৰ কাৰণে আমি সমূহ অসমবাসী ৰাইজক ক্ষমা বিচাৰিছোঁ। সকলো অসমবাসী ৰাইজে আমাক ক্ষমা কৰি আৰু আগলৈ আমাক এইদৰে ৰাস অনুষ্ঠান পাতিবলৈ যেন মানে আশীৰ্বাদ দিয়ে। আৰু আমি আজি এই চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ এটাই কামনা কৰিছোঁ, যেন আমাক সুদিহা পৰামৰ্শ দিয়ে আৰু ভৱিষ্যতলৈও আমাক এনেকৈ সুদিহা পৰামৰ্শ দি থাকিব বুলি আমি আশাবাদী। আৰু ভৱিষ্যতৰ দিনলৈ এনেকুৱা ভুল নহ'বলৈ আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিম। মৰিগাঁৱৰ পৰা পিংকু দাসৰ ৰিপৰ্ট, আমাৰ সময়। আপুনি হলমাৰ্কযুক্ত আৰু খাটি সোণৰ গহনা ক্ৰয় কৰিম বুলি ভাবিছে নেকি? অথবা পৰম্পৰাগত অসমীয়া গহনা, কেঁচা সোণৰ গহনা আদি গেৰাণ্টি সহকাৰে বিচাৰে নেকি? তেন্তে এতিয়া আৰু চিন্তা নকৰিব। এই সকলোবোৰ উপলব্ধ গুণগুণ জুৱেলাৰীত। পৰম্পৰাগত অসমীয়া গহনাৰ পৰা অত্যাধুনিক ডিজাইনৰ সকলো গহনা পাব গুণগুণ জুৱেলাৰীত। লগতে কেঁচা সোণৰ গহনা পাব গেৰাণ্টি সহকাৰে। নৰূপত উপলব্ধ এতিয়া গুণগুণ জুৱেলাৰী, মাজুলীৰ একমাত্ৰ হলমাৰ্কযুক্ত আৰু নিৰ্ভৰযোগ্য শ্ব'ৰুম। তেন্তে পলম কিয়? আজিয়ে আহক মাজুলীৰ কমলাবাৰী আৰক্ষী থানাৰ বিপৰীত দিশত থকা গুণগুণ জুৱেলাৰীলৈ আৰু অতি কম দামত ক্ৰয় কৰক আপোনাৰ মন পচন্দৰ গহনা। অথবা যোগাযোগ কৰক 8876123405 অথবা 7002722617 নম্বৰত।